নমস্কাৰ, পৰাগ পৰিয়াল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি নিজে মাটিশালত বোৱা কেইখনমান চিম্পুল চাদৰ আপোনালোকক দেখাবলৈ লৈছোঁ। এখন পকোৱা সূতাতে এনেকৈ ফুল বচা হৈছে, হালধীয়া, গুলপীয়া আৰু ডাঠ সেউজীয়া। আঁচুটো কমলা আৰু ডাঠ সেউজীয়া। এইখন হ'ল পকোৱা সূতাত পদ্মিনী বোৱা হৈছে। এখন কমলা, গুলপীয়া, কচুপতীয়া, আকৌ চকলেটৰ আঁচু। এইখন দিশটো হ'ল পকোৱা সূতা আৰু বাণীটো পদ্মিনী, পাৰিটো হ'ল সেউজীয়া আৰু কমলা আৰু সেউজীয়া ফুল বচা হৈছে। এইফালে আগটোত এনেকৈ দিছোঁ, আপোনালোকে পতি বাচিবলৈও পাৰিব এনেকৈ। এইখন হ'ল আশী পকোৱা আৰু পকোৱা সূতাৰ মাজত গাড়ি দিয়া, আঁচুটো বেঙুনীয়া। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে ক'ব। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মই আজিলৈ ভিডিঅ'টো ইমানেই আৰু। মই এই 4খন চাদৰকে আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো কেনেকুৱা পালে ক'ব। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই আছিল। ধন্যবাদ।